মই নতুন নৱবৰ্ষৰ সমূহ অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰিয়ালক লগত লৈ অলপ ওলাই আহিছোঁ ফুৰিবলৈ আৰু সুন্দৰ জেগা এটালৈ আহিছোঁ। ওদালগুৰি জিলাৰে ভৈৰৱকুণ্ড, এটা সুন্দৰ মানে প্ৰাকৃতিক দৃশ্য, মনোৰম দৃশ্য ইয়াত দেখিবলৈ পাইছোঁ। বহুতখিনি মানুহ ইয়াত দেখা পাইছোঁ পিকনিক খাবলৈ আহিছে। খুব ভাল লাগিছে। কিছু সময় ইয়াতে অতিবাহিত কৰিম বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ যে নতুন বছৰটো সকলোৰ কাৰণে শুভ হওক, মংগলময় হওক আৰু অসমত শান্তি বিৰাজ কৰক আৰু অসমখন উন্নয়ন দিশত আগবাঢ়ি যাওক। আৰু বড়োলেণ্ড যিহেতু অঞ্চল এটা সময়ত অতি পিছপৰা আছিলে, বৰ্তমান এতিয়া যিটো দেখিছোঁ যথেষ্টখিনি উন্নত হৈছে, ৰাস্তা ঘাট ভাল হৈছে আৰু আমি আশা কৰিছোঁ আগন্তুক দিনত সকলো দিশত, শিক্ষা দীক্ষা সাংস্কৃতিক সকলো দিশত যে অঞ্চলটোৰ ৰাইজ, এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী যাতে উন্নতি হয়, সাধন হয়, এইখিনি মই কামনা কৰিছোঁ। আপুনি এজন বিধায়ক, ইয়াত কিবা অসুবিধাৰ সন্মুখীন হৈছে? মই আহিছোঁ, অসুবিধা একো নাই। পিকনিক স্পট যিহেতু অলপতো মানুহৰ ভিৰ হৈছে, সেইটো কাৰণে অকণমান হেৰি হৈছে, বেলেগতো একো নাই। এনেকুৱা হ'বই। ভাল জেগা, আপোনালোকৰ এই জেগাখিনি আৰু ডেভেলপ হ'ব লাগে। মানুহে ইয়াতে বহুত মানুহ এবাৰ আহিলে নিশ্চয় আকৌ এবাৰ আহিব বিচাৰিব। টুৰিষ্ট স্পট হিচাপে এইটো মই গুগলত চালোঁ, টুৰিষ্ট স্পট হিচাপে এইটো চিনাক্ত হৈ আছে। কিন্তু ইয়াতে টুৰিষ্টৰ কাৰণে আৰু কিছু সা সুবিধাৰ প্ৰয়োজন আছে, যাতে ইয়াতে মানুহ আহি ৰাতি থাকিব পাৰে, বহুত এনজয় কৰিব পাৰে। বাহিৰৰ যিবিলাক আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যাতে মানুহ আহি ইয়াতে ফেচিলিটিখিনি পায় থকাৰ কাৰণে, সেইখিনি সুবিধা কৰি দিলে খুব ভাল হ'ব। ভাল এটা ৰেভিনিউ গভৰ্ণমেণ্টে পাবলৈ সক্ষম হ'ব। আৰু জেগাখিনিৰ অঞ্চলত থকা যিখিনি ল'ৰা আছে বা ছোৱালী আছে, যিবিলাক নিবনুৱা আছে, তেওঁলোকৰো এটা সংস্থাপনৰ ব্যৱস্থা হ'ব। আপুনি অনুভৱ কৰিছে তাৰমানে ইয়াত ফেমিলি লৈ পিকনিক খাব আহিব লাগে। ফেমিলি লৈতো আমিতো ধৰি লওক নতুন বছৰত মানুহ যায়েই। মই আহ্বান কৰি অসমবাসী ৰাইজক যে ভৈৰৱকুণ্ডলৈ আহক, ইয়াতে এনজয় কৰক। এটা প্ৰাকৃতিক এটা পৰিৱেশ আছে, নেচাৰেল বিউটি আছে, এইখিনি আমি আচলতে চাব পাব লাগে। গুড নিউজ